জাতিধ্বংসী আইন অসম চৰকাৰে আমাক জাপি দিবলৈ ওলাইছে। এই জাতিধ্বংসী বিধেয়কখনে অসমৰ ভৱিষ্যতৰ বিপদাপন্ন কৰিবই আৰু সেই স্বাৰ্থতে আমি সকলো একত্ৰিত হৈ আজি পদযাত্ৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে আজি পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি সাপেখাতি আঞ্চলিক সমিতি আৰু বেঙেনাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা আৰু দ্বি নাগৰিকত্ব প্ৰৱৰ্তনৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2016 বাতিলৰ দাবী আজি আমি পদযাত্ৰাৰ যোগেদি আমি অসম চৰকাৰক আমি সকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন 2016 বাতিল নকৰিব সেই পৰ্যন্ত কিন্তু আমাৰ তীব্ৰ গতিত আমাৰ আন্দোলন চলি থাকিব। আৰু এই আন্দোলনৰ কাৰ্যসূচী আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অবিহনে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়, সেই কথাটো অতি স্পষ্ট হৈ পৰিছে। আৰু সেয়েহে 1978 চন 12 মাৰ্চ তাৰিখৰ পৰা জন্মস্বত্বৰ দাবী আছিল আজি যুৱ ছাত্ৰ পৰিষদৰ, কিন্তু আজি 40টা বছৰে চিঞৰি অহাৰ পিছতো অসমত কিন্তু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰা আমি দেখিবলৈ পোৱা নাই। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড, অৰুণাচলৰ প্ৰমুখ্যে তেওঁলোকে যি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰিব পাৰিছে, গতিকে আমাৰ অসমত আমি কিয় এই আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰিব নোৱাৰিব, এয়া এটা আমাৰ প্ৰশ্ন। গতিকে আমি অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2016 বাতিল কৰিবৰ কাৰণে আমি এই পদযাত্ৰা যাত্ৰা আমি সকিয়াই দিছোঁ। ধন্যবাদ।